নমস্কাৰ বন্ধুসকল, আপোনালোকক MC জ্ঞান সলিউশন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আধাৰ কাৰ্ড কেনেদৰে ডাউনলোড কৰিব পাৰি সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই যাব। আপোনালোকক মই এই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাত গৈও ইয়াতে আহিব পাৰিব আৰু আপোনালোকে গুগলত UIDAI সাৰ্চ কৰি তাত যেটো পেজ পাব সেইটো পেজত ক্লিক কৰি সেইটো পৰ্টেলত ক্লিক কৰি আপোনালোকে ইয়াতে আহিব পাৰিব আৰু লগতে এনেদৰে এই লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটোত আহিব। অহাৰ পিছত আপুনি ডাউনলোড আধাৰত ক্লিক কৰিব। ডাউনলোড আধাৰত ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাব। মোৰ নেটটো অকণমান শ্লো বাবে অহাত দেৰি হৈছে। আপোনালোকে এই পেজটো যেতিয়া খোল খাব তাৰপিছত আপোনালোকে ইয়াতে এনৰোলমেণ্ট আইডিত ক্লিক কৰিব। এনৰোলমেণ্ট আইডিত ক্লিক কৰি উঠি আপোনাৰ যিখন এনৰোলমেণ্ট ৰিচিপ্ট অৰ্থাৎ একনলেজমেণ্ট কপি আছিলে সেই কপিটোত থকা এনৰোলমেণ্ট নাম্বাৰটো বহাই দিব। মই ইয়াতে বহাই দিছোঁ। তাৰপিছত আপুনি ইয়াতে ডেট আৰু টাইমটো বহাই দিব। মই বহাই দিয়াৰ দৰে মই যেনেদৰে বহাইছোঁ তেনেদৰে বহাই দিব। তাৰপিছত আপোনালোকে কেপচা কোডটো বহাই দিব। তাৰপিছত আপোনালোকে সেন্ড OTPত ক্লিক কৰি দিব। সেন্ড OTPত যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনাৰ যিখন একনলেজমেণ্ট কপি আছে তাত আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া হৈছিলে অৰ্থাৎ আপুনি যেতিয়া আধাৰ কাৰ্ড এপ্লাই কৰিছিলে তেতিয়া যিটো নাম্বাৰ দিছিলে সেই নাম্বাৰটোতে এটা OTP যাব আৰু সেই OTPটো আপুনি বহাই দিব লাগিব। আপোনালোকৰ মোবাইলত যেতিয়া OTPটো পঠাই দিয়া যাব তাৰপিছত আপোনালোকৰ এনেদৰে এটা নতুন পেজ ওপেন হ'ব আৰু ইয়াতে আপুনি আপোনাৰ OTPটো বহাই দিব। তাৰপিছত আপুনি ইয়াতে যেটো আছে ইয়াতে ইয়েছ কৰি দিব আৰু ইয়াতে more than 15 days কৰি দিব। তাৰপিছত আপুনি ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰি দিব। ভেৰিফাই এণ্ড ডাউনলোডত যেতিয়া আপুনি ক্লিক কৰিব তাৰপিছতে আপোনাৰ মোবাইলত অথবা আপোনাৰ কম্পিউটাৰত আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। তাৰপিছত আপুনি কেনেদৰে ওপেন কৰিব লাগিব সেইটো বাৰু মই আপোনাক প্ৰচেছটো দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আধাৰ কাৰ্ড কেনেদৰে আপোনালোকে PDFটো ওপেন কৰিব। আধাৰ কাৰ্ডৰ PDFটো ওপেন কৰিবলৈ আপুনি যিটো ফাইল সেভ কৰি থৈ দিছিলে সেই ফাইলটোত ওপেনত ক্লিক কৰিব। তাৰপিছত আপুনি তাত যিটো পাছৱৰ্ড হ'ব আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছিলে নামৰ ফাৰ্ষ্টৰ 4টা এলফাবেট যদি আপোনাৰ নাম ৰাজু হয় RAJU কেপিটেল লেটাৰত লিখি আপোনাৰ জন্মৰ বছৰটো যেনিবা 2000 চন হয় তেনেকৈ স্পেচ নিদিয়াকৈ 2000 মাৰি দি কিনে আপুনি ক্লিক কৰি দিব। তাৰপিছতে আপোনাৰ PDF ফাইলটো ওপেন হৈ যাব। আপোনালোকে ইয়াতে দেখিবলৈ পাব এনেদৰে ওপেন হৈ যাব। এনেদৰে আপোনালোকে PDF ফাইলটো ওপেন কৰি ল'ব পাৰিব।